তুমিয়ে নেকি ৰাধিকা? আপুনি মোক তুমি চিনি নাপাবা। মোৰ এই গাঁৱৰ মূৰতেই ঘৰ। আকাশৰ খবৰটো শুনি বৰ দুখ লাগিল। সেইবাবে তোমাক মই চাবলৈ আহিলোঁ। ই বৰ ভাল ল'ৰা আছিল। ভগৱানে ভাল মানুহ বেছিদিন নাৰাখে। খবৰটো শুনি মই থাকিবই নোৱাৰিলোঁ। অকল ময়েই নে? গাঁওখনৰ প্ৰত্যেক মানুহৰ মুখতে এতিয়া তাৰ কথাই। ঘটনাটোৰ দিনা কাৰো ঘৰতেই চৌকা জ্বলা নাছিল। অকল তুমিয়েই নহয়, গাঁওখনৰ এজন সৎ, সাহসী, দয়ালু, নিষ্ঠাৱান ল'ৰাক হেৰুৱালোঁ। আকাশে মোক যি সহায় কৰি থৈছে, সেয়া ঋণ মই এই জনমত কেতিয়াও ভুলিব নোৱাৰোঁ। আজি কিছুদিনৰ আগতে মোৰ মানুহটোৰ ডাঙৰ বেমাৰ হৈছিলে। মোৰ মানুহজনৰ বেমাৰৰ কথা শুনি তেখেতৰ ঘৰৰ মানুহবোৰে টকা পইচা দি সহায় কৰিব লাগে বুলি আঁতৰি গৈছিলে। বেমাৰী মানুহটোক লৈ মই বহু কষ্টৰে চকু পানী টুকিলোঁ। ভাল ডক্তৰ এজনৰ ওচৰলৈ নিবলৈ মোৰ শক্তিয়েই নাছিলে। এটা সময়ত ভাবিলোঁ, মানুহজনক জীৱনৰ কাৰণে হেৰুৱাই পেলাব লাগিব। চিকিৎসা কৰিবলৈ মন থাকিলেও উপায় নাছিলে। তেখেতে নিজৰ বেমাৰটোৰ কথা জানিও ল'ৰা পোনাটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মাটিখিনি বিক্ৰী কৰিবলৈ নিদিলে। তেনে সময়তে আকাশ মোৰ ওচৰত ভগৱান দেখা দিলেহি। অ' খুৰী, খুৰী, কোননো? অ' আকাশ মই। অ' আকাশ, আহ। কি হ'ল, খুৰাদেউ বোলে গা বেয়া? অঁ, খুৰাদেউৰ গাটো বৰ বেয়া। কি হৈছেনো? পেটটো বিষাইছে কৰি আছে। অঁ, গাঁৱৰে হস্পিটালখনলৈ লৈ গ'লোঁ। ক'লে বোলে বাহিৰলৈ আৰু নিব নালাগে, যিকেইদিন থাকে ঘৰতেই থাকক। ৰচোন নেকান্দিবি। ডক্টৰে ক'লে বুলি এনেকৈ মানুহটো আশা এৰি দিব নোৱাৰি নহয়। মইনো অকলে কি কৰিম? মিঠিৰ কুটুমে সকলোৱে গা এৰা দিলে। কাণৰ ডিঙিৰ সকলো বিক্ৰী কৰি ঔষধ খুৱায়ো লাভত নাহিল। তই চিন্তা নকৰিবি। মানুহটোক এনেকৈ তিল কৰি মৰিবলৈ দিব নোৱাৰো। মই কিবা এটা যোগাৰ কৰিম। এটা কাম কৰ, তই খুৰাদেউক টাউনৰ চিকিৎসালয় নিবলৈ যা যোগাৰ কৰকে যা। কিন্তু টকা পইচা চিন্তা নকৰিবি, চব যোগাৰ হৈ যাব। এটা সময়ত খুৰাদেউৱে গাঁৱত অলপ ওজাপালি কোৱা নাছিলে নহয়, সেই মানুহবোৰে সহায় কৰিব আকৌ। খুৰী, বিচাৰিলে ভগৱানকো পোৱা যায়। খুৰাদেউ ক'তছে? ভিতৰতে আছে। মোৰ মানুহজনৰ কাৰণে কি গাঁৱৰ অঞ্চলৰ ঘৰে ঘৰে গৈ যিমান পাৰে সি টকা লৈ আহিলে। যিটো কাম মই কৰিব নোৱাৰিলোঁ, সেই কামটো সি কৰিলে। মোৰ কাৰণে সি বহুতৰ পৰা গৰিহণাও খালে। এদিন ৰাতিপুৱাই সি টকাখিনি দি মোক ক'লে, খুৰী, অ' খুৰী, অঁ এইটো ধৰ, খুৰাদেউক নগাঁও টাউনৰ চিকিৎসালয় লৈ যাওঁ বোল। খুৰাদেউৰ কথাটো শুনি বহুত মানুহে সহায় কৰিছে। চৰকাৰী পক্ষৰ ফালৰ পৰা মানুহ আহিম বুলি কৈছে। তইবোৰ মানুহটোৰ কাৰণে বহুত কষ্ট কৰিছ বোপাই। আমি ইটোৱে সিটোক সহায় নকৰিলে, ইজনে সিজনক সহায় নকৰিলে কোনে কৰিব কচোন? ব'ল, দেৰি নকৰিবি, ব'ল। তোক ঈশ্বৰে মংগল কৰক। হ'ব যা, তই ওলাগে যা।
তাৰ সহায়ৰ বাবে মোৰ মানুহটোক প্ৰথমতে নগাঁও আৰু তাৰপিছত গুৱাহাটীলৈ লৈ গৈ কি চিকিৎসা কৰিলে। বহুত মানুহৰ লগত কথা বতৰা পাতি এদিন সুস্থ কৰাই মানুহজনক ঘৰলৈ লৈ আহিলে। সি মোৰ সেন্দুৰ কণমুচ খাবলৈ নিদিলে। আনৰ জীৱন দিয়া ল'ৰাটো আজি নোহোৱা হৈ গ'ল। একদম মাথাই মানে কাম নকৰা হৈ গৈছেগে মোৰ ভাগৰ। এলক কচোন, বুজিছ, এই বিয়াখন যেনে তেনে পাতোতো যথেষ্টকেইটা খৰচা হৈছিলে। এতিয়া ঘৰখনত এই অৱস্থা, হাতত ফুটা কৰি এটা নাইকিয়া। এতিয়া কেনেকৈ যে এই শ্ৰাদ্ধটো পাতো ভাবিয়ে পোৱা নাই একো। সমস্যাবোৰ আহিলে চাৰিওফালৰ পৰা একেলগে আহে। সকামটো কেনেকে হ'ব এতিয়া ভগৱানেহে জানে আৰু। অ সাগৰ, আহ বহ। কি কৈছা, লিষ্ট বনাইছে নেকি? হেৰা ইয়াক বহু কেইটামান দে। কি কথা পাতি আছিলি? মই ভাবিছোঁ চাগে তহঁতে ইমান সময় এই আকাশৰ কথা পাতি আছিলি। ল'ৰাটো কেনেকৈ নোহোৱা হ'ল, কি হ'ল, কি বতৰা। কিন্তু তহঁতৰ মনত দেখোন বেলেগ কথাহে চলি আছে। ল দে বৌ, সকামত কিমান খৰচ হ'ব? তুমি এইবোৰ চিন্তা কৰিব নালাগে। এইবোৰ ভাবিবলৈ মানুহ আছে। নহয় বৌ, মোৰ দেউতাই মোক কেইপাতমান গহনা দিছিল। এতিয়ানো সেইবোৰৰ কি মূল্য? নিজক শুৱনি কৰি ৰাখিবলৈ নিজৰ মানুহটোৱেই নাই। গতিকে সেইখিনি বিক্ৰী কৰি পোৱা টকাখিনিৰে আকাশৰ সকামখন পাতক। মই তোমাৰ হাতৰ কাণৰ বিক্ৰী কৰি সকাম পাতিব নোৱাৰো। নহয় দাদা, এতিয়া মোৰ মাত্ৰ এটাই ইচ্ছা, আকাশৰ আত্মাই যাতে শান্তি পাওক। বা দেখিলানে কেনেকে অধিকাৰটো দেখুৱাই থৈ গ'ল। আৰু এটা কথা, তাৰ শ্ৰাদ্ধ কিন্তু ভালকৈ পাতিব লাগিব, বুজিলি? আৰু যদি সঁচাকৈ তহঁতৰ হাতত শ্ৰাদ্ধ পাতিবলৈ টকা পইচা নাই, তেতিয়াহ'লে এই তাই বস্তুবিলাককে বিক্ৰী কৰি দে। তাই একো বেয়া কথা কোৱা নাই। আৰু এটা কথা নহয়, তাৰ দেখোন শ্ৰাদ্ধ গাঁৱৰ এই ল'ৰা ছোৱালীবিলাকেই পাতিম বুলি কৈছে। হা, তাত তোৰ খৰচ হ'বলৈকে কি আছে? খৰি ফলাৰ পৰা ৰভা দিয়ালৈকে গোটেই কামবিলাক দেখোন গাঁৱৰ ল'ৰাখিনিয়ে কৰিম বুলি কৈছে। এতিয়া দুই এটা ল'ৰাই পইচাও তুলিছে। গতিকে তোৰ চিন্তা কৰিবলগীয়া একো নাই। তাক গাঁৱৰ সকলোৱে ভাল পায়, এতিয়া সকলোৱে সহায় কৰিব। তাৰ শ্ৰাদ্ধটো ইটোৱে সিটোৰ হাতত ধৰা ধৰিকৈ ধুনীয়াকৈ পাৰ হৈ যাব। তহঁতি একো চিন্তা কৰিবলগীয়া নাই। আৰু এটা কথা নহয়, ভোজৰ খৰচটো দেখোন মই দিম বুলি কৈছোৱেই। মোৰ একমাত্ৰ বন্ধুটোৰ কাৰণে মই এইখিনিও কৰিব নোৱাৰিম বুলি ভাব নেকি? আৰু বৌ, তোকো কৈছোঁ, আৰু যদি কিবা লাগে মোক কবি, মই দিম। হ'ব, মই সেইখিনি কাম ৰাইজখনলৈ থ'ব নোৱাৰোঁ, নিজেই কৰিম মই। অৱশ্যে কোনোবাই যদি তাক কিবা ভাল পায়, কিবা দিব বিচাৰে দিব পাৰে। পিছে ডাংকাই, মই তোক এটা কথা ক'ম। কি? এই আকাশৰ মৃত্যু কিন্তু স্বাভাৱিক মৃত্যু নহয়। কি? এইটো মোৰ আত্মহত্যা যেন লাগে। শুনা, কওক বৌ। তোমালোকৰ গুৱাহাটীৰ অহংকাৰ আমাৰ ইয়াত নেদেখুৱাবা। তোমাৰ গহনা বিক্ৰী কৰি পোৱা টকাৰে ৰাইজক খুৱাই বোৱাই গোটেই জীৱনলৈ বদনাম মাতি আনিবলৈ মন নাই। ভায়েকৰ বিয়াখন পাতিব পাৰিছে যেতিয়া শ্ৰাদ্ধটোও পাতিব পাৰিব। তই কি কথা কৈ আছো এইবোৰ?
সৰুৱে আত্মহত্যা কৰিছিল? মোৰতো এনেকুৱাই লাগিছে ডাংকাই। ৰাধিকা, শুনা, কওক বৌ। তোমালোকৰ গুৱাহাটীৰ অহংকাৰ আমাৰ ইয়াত নেদেখুৱাবা। তোমাৰ গহনা বিক্ৰী কৰি পোৱা টকাৰে ৰাইজক খুৱাই বুৱাই গোটেই জীৱনলৈ বদনাম মাতি আনিবলৈ মন নাই। ভায়েকৰ বিয়াখন পাতিব পাৰিছে যেতিয়া শ্ৰাদ্ধটোও পাতিব পাৰিব। কিন্তু বৌ, মই কথাখিনি ভাল ভাবিহে কৈছিলোঁ। তোমাৰ কথাতেই গম পায় তুমি কি ভাবি কৈছা। লোকৰ ল'ৰা এটা সন্মুখত পিন্ধি থকা গহনাখিনি খুলি দিম বুলি ক'লে সি কি বুজিব বাৰু? আমাৰো দায়িত্ব জ্ঞান বুলি কিবা এটা আছেতো। তই কি কথা কৈ আছ এইবোৰ? সৰুৱে আত্মহত্যা কৰিছিল? মোৰতো এনেকুৱাই লাগিছে ডাংকাই। আৰু মই এটা কথা কওঁ, তই বেয়া নাপাবি। তই সৰুক বেলেগ হৈ খাবলৈ কোৱা দিনাৰ পৰাই সি মনত বহুত কষ্ট পাই আছে, জাননে? আৰু সেইকাৰণে সি মনৰ দুখত ঘৰৰ পৰা ওলাই গৈছে। তই মোক এটা কথা কচোন, যিটো ল'ৰাই নিজৰ ককায়েক বৌয়েক বুলি ক'লে মৰি যাব পাৰে, সেই ল'ৰাটোক সামান্য এটা ভুলৰ কাৰণে তই ঘৰৰ পৰা বেলেগ হৈ খাবলৈ কৈ দিলি। সেইবিলাক কথাৰ কাৰণে সি মনত বহুত কষ্ট পাই আছিলে। সেইকাৰণে সি কিবা বিষাক্ত বস্তু খাই দিয়া নাইতো। তাতে সেই নতুন ছোৱালীজনী তাৰ মানে ঘটনাটো ছুইচাইডে নেকি? আৰু শুনা, তোমাক আৰু এটা কথা ক'বলগীয়া আছে। কি কথা বৌ? তুমি ঘৰলৈ খবৰটো দিলা জানো? ঘৰলৈ সোনকালে খবৰ এটা দিব লাগিছিল নহয়। কিন্তু কিয় মই বুজি পোৱা নাই। তুমি ঘৰলৈ খবৰটো দিলেহে তেওঁলোক আহিব পাৰিব। খবৰটো পাওঁতে আহিবলৈ লওঁতে কিছু সময় লাগিবতো। ঘৰত আজিয়ে খবৰটো দিবা। ক'বা যে মা দেউতাৰ লগতে ওচৰৰ 2-4জন বয়োজ্যেষ্ঠকো লগতে লৈ আহিবলৈ। শ্ৰাদ্ধৰ দিনা গোটেই ঘটনাটো কৈ ৰাইজৰ আগতে মীমাংসা এটা কৰিব লাগিব। তুমিও ৰাইজৰ আগত সেৱা এটা লৈ মা দেউতাৰ সৈতে ঘৰলৈ যাবাগে। কিন্তু বৌ, এনে কোনোবা এজনে তোমাক ঘৰত থৈ আহিলে দায় লাগিব নহয়। তোমাৰ জীৱনটোৰোতো কথা এটা আছে। মই তাৰমানে যাবগৈ লাগিব নেকি? নহ'লে কি সদায় ইয়াত কেনেকৈ থাকিবা? এইকেইদিন নিয়মবোৰ ভালদৰে পালন কৰি যোৱা, তোমাৰে ভাল হ'ব। যিমানেই নহওক আকাশৰ নামত সেন্দুৰকণ লৈছিলাতো, গতিকে নিয়মখিনি বৰ দৰকাৰ। এতিয়া কথাবোৰ ছোৱালীজনীৰ ঘৰৰ মানুহক জনোৱাটো উচিত। যদি কালিলৈ আইনী ব্যৱস্থা লয়, তহঁতৰ ঘৰখনে বিপদত পৰিব। জেল হাজোতো খাটিব লাগিব। হয় কয়দো। কি হ'লো মুকুট, কথাখিনি মোক ভালকৈ বুজাই কচোন। চাবি দেই, মই হ'লো এইখন গাঁৱৰ গাঁওবুঢ়া। মোৰ দেউতা ককা আজু ককা দিনৰে পৰাই গাঁওবুঢ়া হৈ এই গাঁওখন চলাই আছো। হয় হয়। এতিয়া যদি মোৰ কিচামতৰ মানুহ হয় মোকেই যদি মিছা মাত, বিপদ কিন্তু তহঁতৰে হ'ব, সকলোৰে হ'ব। এতিয়া চৰকাৰে গাঁওবুঢ়াক সাংঘাতিক পাৱাৰ দিছে দেই। মোৰ চহীৰ কিন্তু মূল্য আছে। আমি আচলতে বেলেগ কথা এটাহে পাতি আছিলোঁ। সঁচাকৈ কৈছতো? সঁচাকৈ কয়দো। চাবি দেই, কথা আছে কিন্তু। আত্মহত্যা হ'লে আমাৰ গাঁৱৰ ৰাইজে আহি কিন্তু তহঁতক উদ্ধাৰ নকৰে। হয় মই জানো কয়দো। আৰু তেনেকুৱানো কিয় হ'ব আপুনি কওকচোন? আকাশ মোৰ ভাই আছিল, সিনো কি বেদনাত আত্মহত্যা কৰিব? অৱশ্যে তাৰ প্ৰেছাৰৰ সমস্যাটো আগৰ পৰাই আছিল। আৰু ডক্টৰেও সেইটো কিবা ষ্টক নাই সেইটো বুলিহে কৈছে। নাই নাই, মই কথাখিনি জানিহে ল'লোঁ।
পিছে মই কিয় আহিছোঁ গম পাইছনে নাই? কিয় কোৱাইদেউ? আকাশে ছোৱালীজনী পলুৱাই আনিলে। তহঁতে ৰাইজখনক কলি, ৰাইজে মিলি ঘৰতে অনুষ্টুপীয়াকৈ মাহ হালধি সানি থলি। মোৰ কিচামতৰ মানুহ হয়, তহঁতে কিন্তু এইটো খুব ভাল কাম কৰিছ, মই শলাগ লৈছোঁ। কিন্তু এতিয়া আকাশৰ মৃত্যু হ'ল, এই ছোৱালীজনীৰ কি হ'ব? আচলতে কোৱাইদেউ সেইবোৰ কথা ভাবিবলৈ আমি সময় পোৱা নাই। জেউতীয়ে পিছে তাইক কথাবোৰ বুজাম বুলি কৈছে। তাতে ঘৰৰ মানুহটো বিয়াখনলৈ নাহিল। চাবলৈ গ'লে বিয়াখন একপক্ষ। এতিয়া কথাবোৰ ছোৱালীজনীৰ ঘৰৰ মানুহক জনোৱাটো উচিত। যদি কালিলৈ আইনী ব্যৱস্থা লয়, তহঁতৰ ঘৰখনে বিপদত পৰিব, জেল হাজোতো খাটিব লাগিব। হয় কোৱাইদেউ। সেইকাৰণে কথাখিনি ছোৱালীজনীক ভালকৈ সুধিব লাগিব। মুঠতে ছোৱালীজনী আৰু তহঁতৰ ঘৰখনৰ মানুহখিনি মিলি ভালকৈ আলোচনা এটা কৰ, কিবা এটা সিদ্ধান্তলৈ আহ। কাৰণ ঘটনাটো কৰিছে আকাশেই। এতিয়া ছোৱালীজনীৰ কোন ঠাইৰ, ক'ত ঘৰ, কি কথা, কি বতৰা একো নজনাকৈ কথাখিনি ক'বলৈ এতিয়াতো আকাশো নাই। এতিয়া তাইৰ নিৰাপত্তাটো কি হ'ব? কোনে চাব তাইৰ ভৱিষ্যতটো? এইবিলাক সৰু কথা নহয় দেই। হয় কোৱাইদেউ। ঐ তই যাচোন, ছোৱালীজনীক মই মতা বুলি ক। ৰ'ব। হেৰি নহয়, কোৱাইদেউ? শ্ৰাদ্ধ কেই তাৰিখলৈ? মোৰতো গোটেই জীৱনটো এজনৰ লগতে কটোৱাৰ মন আছিল, কিন্তু এতিয়া তেওঁ মোক অকলে এৰি থৈ গুচি গ'ল বুলিয়ে মই আকৌ আগৰ অৱস্থালৈ কেনেকৈ ঘূৰি যাম? ঘৰ গ'লে মোক মোৰ মাহঁতে একচেপ্ট কৰিবলৈ নকৰে নাজানো, কিন্তু যদি মোক ঘৰত থাকিবলৈ দিয়ে আন কাৰোবাৰ সৈতে বিয়া কৰাই দিয়ে? সৰু তই কি হ'ল? সৰগ পোৱা মানুহটোৰ নিচিনাকৈ চাই আছো যে, বস্তুবোৰ থোৱা মানে তহঁতৰ লাগবান নাই। জেউতী, জেউতী বৌক মাতিব নালাগে চাওঁ। পাইছোঁ ৰ।